মমো খাবা আহি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। তো কথাটো মানে এনেকুৱা, আজি পুৱা আৰম্ভ কৰিলো মই ৰুটি আৰু দালি আঞ্জা খাই তো সেইবিলাক খোৱাৰ পিছতে মই অকমান দোকানলৈ ওলাই আহিলো। দোকানলৈ আহি আৰু খোৱাতে লাগি গলো। তো পইচাৰ অভাৱ নাহে মোৰ। সেইবিলাক খোৱাৰ পিছতে অকমান আৰু টেঙাও খালো। আৰু ঘৰলৈ আহি দেখিলো যে মাদাৰহঁতে বজাৰত যাই অকমান কাপোৰ কানি কিবা বজাৰ কৰি লৈ আহিলে। 1 মাহৰ গেলামাল বজাৰ একেদিনাই লৈ আহিলে। আৰু মই হঠাৎ ভাবিলো যে কিবা এটা বনাই খাওঁ। আৰু এনেকৈ আটা আৰু ময়দা অকমান মাৰি ললো। তাৰ পাছত তেলটো গৰম হবলৈ দি দিলো। এনেকৈ আৰু মই বনাম বুলি ভাবা বস্তুটো বনাবলৈ আৰম্ভ কৰিলো। তো ফাইনেলি হৈ গল আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। তো এনেকৈ আৰু গধূলাও হৈ গল। তো মই মোৰ H2R খন লৈ গোবৰ্ধনলৈ যাম বুলি ভাবিলো। আৰু বহুত সময় H2R খন চলাই মই গোবৰ্ধন আহি পাই গলো। গোবৰ্ধন আহি পাই ফেলে প্ৰথমতে অকমান চিকেন লৈ ললো। তাৰ পিছত মই মমো খাবলৈ আহি গলো। তো লগত পইচা নাই বুলি ভাবিছিলো। তো পইচা আছে দে। বাৰু আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু যদি ইনষ্টা বা ফেচবুকত চাই আছে মোক ফলো কৰি দিব।